কুকুৰ নহয় নহয় মই জম্ব পিতাৰ কথা কৈছো মানুহ মহিলা জমে লৈ নাযায় অমংগলীয়াটো মোৰ নিবলৈ তই জমটো ৰেডি কৰিলি মই এতিয়া নাযাওঁ মই লাখপতি হৈহে যাম মামনি এই হাতখনলে কি ভেবা লাগি চাই আছো জুয়ে পুৰিলে নে কি জুয়ে পুৰা নাই অ এই বুকুখনহে পুৰিছে সেইখন আকৌ কেনেকে পুৰিলে লাও পিঠা বুলি অঙঠাকে গিলি দিলি নে কি হে এজনী কি যে কথাবোৰ ক আৰু বুজিছ এই জেতুকাখিনি দেখি মোৰ এই পুহি ৰখা সপোন বোলে একে জ্বলি পুৰি মৰিছো কিনো জেলেপি পাকমা কথাবোৰ কৈ আছো চিধা চিধিকে কৈ নিদিয়নো কিয় মোৰ বৰ মন আছিল বিজুলী হেৰা হাতত জেতুকাৰ বোল মূৰত কলদিলীয়া খোপা সেই এচটা সেন্দুৰ টানি উৰণিখন এনেকে লৈ মোৰো হোমৰ গুৰিত বহিবলৈ মন আছে বুজিছ তেনেকুৱাতে কোনোবা ধৰ্মেন্দ্ৰই আহি মোক লৈ যাবহি কি কবি আৰু সপোন সপোনতেই থাকিল সেইকাৰণে হ'বলা নগেনৰ চাইকেলতে উঠি পলাই আহিল সেই মানুহতে ভাঙৰ চিলিমৰ লগত ধোঁৱাতে মোৰ সপোন চব উৰুৱাই লৈ গ'ল দুখ নকৰিবি দে কপালৰ লিখন নহয় খণ্ডন মামনি দুখ নকৰিবি এনেকে চলি থাকিব লাগিব হ'ব দে নহ'ব তেনেকে মই কঁকালত টঙালি বান্ধি হ'লেও মই লাখপতি বাইদেউ শুইহে এৰিম নহ'ব নহয় সিহঁতে হ'ব বুলি ক'লে হ'ব নেকি আমিবোৰ এনেই আছো নেকি নহ'লে আন্দোলন কৰি দিম কি আন্দোলনৰ কথা কওঁ বহুত বছৰ মূৰত ইমান ভাল পৰিৱেশ এটা ঘূৰি আহিছে কিহৰ আকৌ আন্দোলনৰ কথা কওঁ লাখপতি নহ'লে আন্দোলনটো কৰিবই লাগিব নিজৰ কেঁচুৱাৰ দৰে গছ পুলি কেইডালক ইমান পুলি জালি ডাঙৰ দীঘল কৰি থৈছো মামনি কেইডালটো মৰিয়ে গ'ল হয় ময়ো দেখিছো নহয় গছ পুলি মৰি তাতে আকৌ দাঁত উলিয়াই যিহে ফটো উঠিছে আমি একে নিগেলত থাকো ভাই সেইকাৰণেতো আবেলিৰ মিটিং খাবলৈ সখীক মাতিছো সখী বাইদেউ আহিলেহে গম পাম জগত গাখীৰে আছে নে পানীয়ে আছে হয় দেখি জানো লাজে লাগি যায় হেল্ল' মই সখীয়ে কৈছো কোনটো গোটৰ পৰা কৈছে শেৱালি হ'ব কাইলৈ যাম আজি মানে ৰদালি জোনালি তৰালি ধেত তেৰি গানৰ নামবিলাকহে আহিছে নাই মই কাইলৈ যাম দেই কি যে হ'ব আজিকালি বিহু গীতৰ নাম ল'ৰা ছোৱালীৰ নাম এই আঁচনিবোৰৰ নাম চব একেই হৈ পৰিছে শালা জীৱনটো ইমানেই বেয়া চলিছে নে বে বৰশীডালতো মাছ এটা নুফুটা হ'ল এইজনীও অহাই নাই দেখো ইমান দেৰি কৰিছে কোনোবা মাছ এটাইতো খুদ সেইটোৱে হবলৈ বাকী আছে আৰু মোৰ বুজিছ বাহ আজিকালি লেভেলটো বৰ বেছি মোকচোন পাত্তাই নিদিয়া হলি অত বছৰ দেখোন তোক পাত্তা দি আছো আৰু এতিয়া কি পাত্তা দিব লাগে বলি শুনচোন কি এটা কাম কৰো বৌ কি এনেই প্ৰেম কৰি সময় নষ্ট কৰাতে বল দুটা বেয়া হৈ বৰবাদ হৈ যাও তইনো বিয়া পাতি বৰবাদ কৰিব বিচাৰিছ আৰে সেইটো কোৱা নাই তই মোৰ দুখৰ সময়ত তই মোৰ পাৰ্টনাৰ হিচাপে থাকিবি
তোৰ দৰে বেকাৰ কমিটিৰ প্ৰেচিডেণ্ট হৈ নাথাকো মই লাখপতি হ'ম মই লাখপতি বাইদেউ হ'ব ঘৰত মান নেকি যা মোৰ মূৰত মাল নাই শুকান গোবৰহে আছে লাখপতি হবি ঘটিডাল হবি পিতা তই ৰহ মই যাওঁ দেই ৰচোন স্কুলত হ'বলৈ এনেকে যায় হা ইউনিফৰ্মটো পিন্ধি লগে যা ভিতৰলৈ যা নহ'লে মাষ্টৰ পিটিব মই স্কুল নাযাওঁ নহয় মই ভাওনা শিকিব যাম ৰাম ভাওনা খেলিবলৈ যাওঁ হা চুপ অলগত ভাওনা কৰিবলৈ যাওঁ কথা এটা কচোন তই মোক কি কথা হৰ ধনুখন কোনে ভাঙিলে মই নাই ভাঙা নহয় তই ভাঙিলি চাগে হৰ ধনু মই ভাঙিলো হৰ ধনু মই ভাঙিলো কষ্ট পালে খাই দিলে পুতেৰে হৰ ধনু হেনো মইহে ভাঙিলো বোলে হৰ ধনু হেনো এতিয়া মইহে ভাঙিলো হ'ব যা সোনকালে আহিবি আজি ভাওনা দেখুৱাই দিম ভাওনা দেখুৱাব নালাগে গোটত পইচাটো সোমাবলৈ দে তাৰপিছত কি কৰ কৰিম আমি সৰু পাণ দোকান এখন দি চলি আছো এতিয়া ডাঙৰ দোকানখন দি পেলাই চলিম বুলি ভাবি হ'ব চব কৰিব পাৰিবি পইচাটো মুঠতে সোমাই লওক আৰু গোটটো ভালে কুশলে থাকক বুলিয়ে আমি লাহে লাহে কৰি থাকিম হ'ব ইয়াতে নামিলি যে কি হ'ল বৌ মামনি পেহীহঁতৰ ঘৰত থৈ আহোগে বৌ তোক নালাগে তাত চব আছে মই অকলে যাব পাৰিম তই কান্দিছ কিয় তোৰ কথাবোৰ ভাবি ভাবি সৰহকে মোৰ চকু পানীবোৰ ওলাই গৈছেগে কি মই তোক এৰি গুচি গলো নেকি নহয় তই যে লাখপতি বাইদেউ হবি সেইকাৰণে আনন্দতে মালটো ওলাই গৈছে ৰবকে পৰা নাই ৰ এটা কাম কৰো কি কাম হ'বলগীয়া লাখপতি বাইদেউৰ লগত চেল্ফি এখন লৈ লওঁ আকৌ এতিয়া মই সকলোকে কৈছো আমি এই শপত গ্ৰহণ অনুষ্ঠানটো ভালকে পাতিব আমিতো দিয়ে থাকো আমাৰ নামটোহে নাহে কিয় নাহে তোৰ নাম আহিছে আকৌ আহিব নহয় আহিব তেখেত ভাল মানুহ কোন থাকে আমাৰ মুখ্যমন্ত্ৰীজনৰ কথা কৈছো মই তই আকৌ মানুহ মিলা মানুহজন বুলি ভাবিলোগে আকৌ কাপোৰ পিছ কৰে বুজিছ ইজনীয়ে যে চুপতা চুপতি সেইকাৰণে তো সৰু উন্নতি কৰিব নোৱাৰো নিশ্চয় আমি মানুহ মেনেজ কৰি নলওঁ নহয় আমি মানুহ তেনেকে নকল হয় কি কলি মই মেনেজ কৰা মানুহ কাক মেনেজ কৰা দেখিলি তোৰ হোটেল নিচিনা দুতলীয়া বুলি ভাবিছ মই কৈ কথা তোক কৈ হেৰি কৰি ফুৰা কেতিয়া লাগিব ডাঙৰ পকাই থৈছো নগলা মোক কপে গৈছে মোৰ ধৰে তোৰ ইমান কাজিয়া লাগো তাই কি লাগে কব তাই মোক কিয় কৈছে দুতলা বুলি কিয় কৈছে তাই মোক মনে মনে থাকতো মই বহুত দুৰ্বল মোৰ হাৰ্ট পেচেণ্ট মই একো শুনিব নোৱাৰো হুলস্থুল নহয় আমি গোটত 10জনী মানুহ আছো তাৰ যদি 6জনী নাম আহে বাকী যদি নাম নাহে আমাৰতো মনটো এনে বেয়া লাগিব বাইদেউ আহিলে মই আগবঢ়াই আনোগে ঢাপলি মেলিলেই আপুনি আহি পালেহি আপোনালোক ৰৈ আছিলে সকলো আমাৰ ৰৈ আছে আপোনাৰ কাৰণে আপুনি খালি শপত গ্ৰহণৰ এইটো চাই দিলে কাম ফিনিছ আপোনালোকৰ পাণ্ডৱী কৌৰৱী কেইজনী আহিলে নেকি কোন পাণ্ডৱী কৌৰৱী মইতো একো বুজি পোৱা নাই মানে মহাভাৰতৰ পাণ্ডৱ কৌৰৱৰ জাতক পেলাই লৈছো গোটৰ কেইজনে বৰ কাজিয়া কৰে দেই নকব আৰু দিয়ক কিমান বুজাব এজনীক বুজালে এজনীয়ে নুবুজে এজনীক বুজালে এজনীয়ে নুবুজে পঢ়া শুনা কম আছে যে কি কৰিছে ভাত কেইটা বহি আছো মই এইটো পাই আহিলো
চোন কি ঐ লাখপতি ভেদে মহিবিলাকক পাগল কৰি দিছে আমাৰ দোকান তাতে নাই চবফালে লাখপতিয়ে লাখপতি এতিয়া আপোনালোকে বুজি পালে নহয় চিন্তা নকৰিব আপোনালোকৰ সকলোৰে একাউণ্টত টুপুককে সোমাই যাব এতিয়া মুঠতে আপোনালোকে শপত গ্ৰহণৰ কামটো কৰি লওক আপুনি থকা হলে ভাল আছিলে নাই মোৰ আৰু দুটা গোটত কৰিবলগীয়া আছে যে মই যাব লাগিব আপোনালোকে কৰক ঠিক আছে আজি আমি শপত গ্ৰহণ অনুষ্ঠানটোত সকলোৱে এইখন চৰকাৰকে আমি ভোট দি জয়যুক্ত কৰিম লগতে চৰকাৰে দিয়া সকলো আঁচনি আমি সকলোৱে পাইছো নাই পোৱা আজিলৈকে একো আঁচনিয়ে পোৱা নাই মই অৰুণোদয়ে পোৱা নাই মই ৰেচন কাৰ্ডে পোৱা নাই পাব সকলোৱে পাব ৰ'ব ধৈৰ্য ধৰক দিব সকলোকে দিম বুলি কৈছে দিব গতিকে আমি সকলোৰে সন্মতি লৈ আজি এই শপত গ্ৰহণ ভাগ শেষ কৰিলো সকলোৱে জয়ধ্বনি উলিয়াই দিব লাগে